নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ মই অন্য এটা বিশেষ ভাল খবৰ। অসম চৰকাৰে বন বিভাগত মুকলি কৰিছে আপোনালোকলৈ বহুতো ভেকেঞ্চি নতুন বছৰৰ আৰম্ভণিতে। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ হ'ব, আপোনালোকে ইয়াক কেনেধৰণে এপ্লাই কৰিব আৰু আপোনালোকৰ চেলাৰী কিমান হ'ব, আপোনালোকে সকলোবোৰ ডিটেইলছ এই ভিডিঅ'টিৰ জৰিয়তে পাই যাব। কিন্তু আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব, ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ এবাৰ ভালদৰে চাই ল'ব। যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈও পাই থাকে। চ' বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে SLPRB, ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড। তেওঁলোকে এই বন বিভাগৰ চাকৰিসমূহ মুকলি কৰিছে। ইয়াৰ এপ্লাই প্ৰচেছ হ'ব আপোনালোকৰ অনলাইন। টোটেল পোষ্ট আছে য'ত আপোনালোকৰ 600টাতকৈও অধিক পোষ্ট আৰু তেতিয়ালৈকে আৰু ইনক্ৰিজ হ'ব পাৰে। পোষ্টৰ নাম হৈছে আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, চমুকৈ AFPF। জব লোকেশ্যন অল আছাম, অসমৰ সকলো ল'ৰা ছোৱালীয়ে ইয়াক এপ্লাই কৰিব পাৰিব। ইয়াৰ অফিচিয়েল ৱেবছাইট হৈছে www.slprbassam.in। ইম্পৰ্টেণ্ট ডেটছ হৈছে আপোনালোকৰ ফেব্ৰুৱাৰী মাহত 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াৰ লাষ্ট ডেট হৈছে মাৰ্চ মাহৰ 2025 তাৰিখ। মাৰ্চ মাহলৈকে আপোনালোকৰ অনলাইন চলি থাকিব। পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈকে আৰু গ্ৰেড পে হৈছে 5,600 টকা। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত হৈছে আপোনালোক অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, অসমীয়া ভাষা ভালদৰে জানিব লাগিব, PRC ডমিচাইল আপোনালোকৰ থাকিব লাগিব আৰু লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। এজ লিমিটত আপোনালোকৰ 18 পৰা 25 বছৰ বয়সলৈকে আপোনালোকে ইয়াক এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সন SC STৰ কাৰণে 5 বছৰ আৰু OBC MOBCৰ কাৰণে দিছে 3 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে আপোনালোকে চিম্পুল 10 পাছ কৰিলেই এই পদবিলাক এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছত আপোনালোকে পোনপ্ৰথমে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপাছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব আৰু মেডিকেল এক্সামিনেশ্যন হ'ব, তাৰপাছতে ৰিটেন এক্সামিনেশ্যন হ'ব আৰু একেবাৰে শেষত অৰেল আপোনালোকৰ ভাইভা টেষ্ট হ'ব। এতিয়া জানো আহক PSTত হ'ব আপোনালোকৰ ল'ৰাৰ জেনেৰেল, OBC, MOBC আৰু SCৰ কাৰণে 162.56 চেণ্টিমিটাৰ হাইট আৰু ছোৱালীৰ কাৰণে 154.94 চেণ্টিমিটাৰ। STPৰ আপোনালোকৰ ল'ৰাৰ কাৰণে দিছে 160.02 চেণ্টিমিটাৰ হাইট আৰু ফিমেলৰ কাৰণে দিছে 152.40 চেণ্টিমিটাৰ। এতিয়া ল'ৰাৰ কাৰণে চেষ্ট দিছে 80 চেণ্টিমিটাৰ, য'ত জেনেৰেল, OBC, MOBC, STP আৰু SCৰ কাৰণে দিছে 80 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড দিছে 85 আৰু STHৰ কাৰণে দিছে 78 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড দিছে 83 চেণ্টিমিটাৰ। ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত আছে ল'ৰাৰ কাৰণে 3200 মিটাৰ ৰানিং 14 মিনিটত কমপ্লিট কৰিব লাগিব আৰু লং জাম্প আছে আৰু তাত 3বাৰ আপোনালোকক চান্স দিব। ফিমেলৰ 1600 মিটাৰ ৰানিং 8 মিনিটত আৰু লং জাম্প আছে ফিমেলৰ কাৰণে আৰু 3বাৰ তাত চান্স দিব। এতিয়া আপোনালোকে পদবিলাক কেনেধৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকটোত আপোনালোকে পোনপ্ৰথমে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এটা নতুন পেজ খোল খাব আৰু সেই পেজটো খোল খোৱাৰ পাছত আপোনালোকে নিজৰ প্ৰয়োজনীয় সকলোবিলাক ৰিকুৱাৰ্ড ডকুমেণ্টছ তাত আপলোড কৰিব। তাৰপাছতে নিজৰ একপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু তাত নিজৰ চহীটো আপলোড কৰি জমা কৰিব আৰু কেটেগৰী ৱাইজ আপোনালোকে নিজৰ এপ্লিকেশ্যন ফিজ দি তাত আপোনালোকে আপলোড কৰি দিব আৰু তাৰ যিটো প্ৰিণ্ট আউট কপি, সেই প্ৰিণ্ট আউট কপিটো আপোনালোকে ল'বলৈ নাপাহৰিব, যিটো আপোনালোকৰ ভৱিষ্যতে এক্সামৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আজি ইমানেই। ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে সকলোৰে সহায় হোৱাকৈ এবাৰ শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰিবলৈ আপোনালোকে নাপাহৰিব। যদিহে মোৰ চেনেললৈ প্ৰথম আহিছে, মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগলৈও পাই থাকে। চ' বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।